Hey guys, welcome to my channel. আৰু আজি আকৌ ফুৰিবলৈ বুলি আহিলোঁ। আজি অহা নহয়, অহা 2 দিন হ'ল, কিন্তু আহোঁতে ভিডিঅ' নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া আকৌ কৰিবলৈ লৈছোঁ। কাৰণ মই ইয়াতে বস্তু এটা দেখিছোঁ আৰু সেই বস্তুটো ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। ইমানো নেদেখা বস্তু নহয়, দেখা বস্তুৱে হয়, তথাপিও আৰু দেখাবলৈ লৈছোঁ আপোনালোকক। মই অকলে অহা নাই, মোৰ লগত বা আহিছে, কিন্তু এতিয়া মোৰ লগত বা নাই, বা জেঠাইহঁতৰ ঘৰত আছে। আমি আমাৰ সম্বন্ধীয় জেঠাইহঁতৰ ঘৰলৈ আহিছোঁ, কাৰণ আমাৰ বাজনী ঢুকাইছে, জেঠাই ছোৱালী। কিবা বেমাৰ হৈছিলে আৰু ঢুকালে। তাকে আজি 10 দিনীয়া দহা হৈ গ'ল। সেই দহাৰ নিয়মবোৰ কৰি মেলি আজৰি হৈ ভাবিছোঁ বস্তুটো চাওঁগৈ। জেঠাইহঁতৰ কাষৰ ঘৰতে আছে আৰু আপোনালোককো দেখুৱাওঁ, চাই থাকক ভিডিঅ'টো। আৰু বস্তুটো এতিয়া চাওঁগৈ বলক কি হয়, দেখুৱাই আছোঁ, ৱেইট। আৰু বস্তুটো হৈছে এয়া, আহিছোঁ আমি চাবলৈ। এয়া দেখিছেনে? আৰু এয়া কি গৰু হয় সেয়া মই মালিককে সোধাই দেখুৱাই দিম। এতিয়া চাওক, একেবাৰে ডাঙৰ বহুত ডাঙৰ হয়। কেমেৰাত চাগে সৰু দেখিব পাৰে, ঠিকান নাই, কিন্তু বহুত ডাঙৰ হয়। আৰু ইহঁতক বোলে ইয়াতে বন্দী কৰি থৈ দিয়ে, মই ভালকৈ নাজানো, দেখুৱাই দিম। ইহঁতৰ দানা এইবোৰে, দানা মানে আৰু আছে, কিন্তু এইখিনি খেৰ হয়, ইহঁতি খায়। গৰুৱে আৰু কি গৰু, নাম কি মই ইমান ভালকৈ নাজানো। মালিকক সুধিব লাগিব, গম পাম তেতিয়া। আৰু এইটো পোৱালি চাগে ন? এইটো পোৱালি হয়, আৰু এইজনী মাক চেউৰী হৈ আছে। আৰু ইহঁতৰ গাখীৰ ক'বই নালাগে, আৰু বহুত পায় বোলে। আৰু ইহঁতৰ 2টা পাৰ্ট আছে, এইটো এটা পাৰ্ট, এজনী গাই। এজনী কালাৰটো ৰেড হয়, একেবাৰে ৰেডো নহয়, অলপ চকলেট কালাৰ। আৰু এইগৰাকী হয় ৰৈছা। মই ইয়াৰ বিষয়ে একোৱেই নাজানো ভালকৈ, ইয়াৰ কিবাকিবি বহুত নাম আছে, আৰু সেয়া মই মালিকক সোধাম, আপোনালোকক জনাই দিম কি হয় কি নহয়। কিন্তু মই দেখুৱাইছোঁ জাষ্ট অলপকৈ। এজনী চক কিমান ডাঙৰ। আৰু এতিয়া মই জেঠাইক সুধিম এই ফাৰ্মখনৰ বিষয়ে। বলকচোন সুধোংগৈ জেঠাইক। এয়া আমাৰ জেঠাই হয়, মানে আমাৰ জেঠাইৰ জা-জলী। আৰু এইখনক আমি এতিয়া কি বুলি জানিব পাৰিম জেঠাই? নমস্কাৰ। এইখন আমাৰ বৰ্তমান মিনি ডায়েৰী ফাৰ্ম বুলিয়ে জনাজাত আৰু মানে। আৰু এইখন আপোনালোকে কেতিয়াৰ পৰা চলাই আছে? আমি বৰ্তমান 12 চনৰ পৰা চলাই আছোঁ। 12 চনৰ পৰা এতিয়ালৈকে চলাই আছে? চলাই আছোঁ। বা, আৰু ইয়াত কিমানজনী আছে? মানে এতিয়া বৰ্তমান আমাৰ 4জনী আছে। ইয়াৰ প্ৰজাতি আছে নেকি প্ৰজাতি ভাগ? আছে। অঁ, এই আৰু জাৰ্চি 3গৰাকী আছে, আৰু ফিজিয়ান গাভিনী এগৰাকী আছে। কোনগৰাকী ফিজিয়ান, কোনগৰাকী জাৰ্চি? এয়া আমাৰ ফিজিয়ান, এতিয়া এই অলপ দিনতে নতুনকৈ অনা হৈছে। বাকী এইগৰাকী জাৰ্চি পোৱালি, মাকজনী আছিলে, মাকজনী দি দিলোঁ। তাৰপিছত আৰু এয়া? এয়াও বৰ্তমান জাৰ্চি। সেয়াও জাৰ্চি। এয়া 2গৰাকী মাক জীয়েক। এই 2গৰাকী মাক জীয়েক। বহুতে চাগে জাৰ্চি বুলিয়ে গম পায় ন? জাৰ্চি হয়, জাৰ্চি। তাকে, আৰু ইহঁতৰ গাখীৰবোৰ কিমানকৈ পায় আপোনালোকে? ইহঁতৰ বৰ্তমান এইটো এয়া নতুন চেউৰী, গাভিনী হৈ আছে। কিন্তু দেখাত বহুত ডাঙৰ আকৌ। ডাঙৰ প্ৰজাতি। অঁ। বাকী গাখীৰ এজনীৰ পাওঁ 15-20 লিটাৰ। 2 বেলাৰ ভিতৰত এজনীতে পায়নে? এজনীতে পাওঁ। আৰু কেইবেলা খীৰাই ইহঁতৰ? 2 বেলা খীৰাওঁ। 2 বেলা খীৰাই, মইতো একো নাজানোৱে। আৰু আজি আহি দেখিছোঁ, মানে আগতে এবাৰ গম পাইছিলোঁ আছে বুলি, আৰু আজি সোমাইছোঁহি, চাইছোঁহি। আৰু ইহঁতক চাগে ইয়াতে বন্দী কৰিয়ে থয় ন? বন্দী কৰিয়ে থওঁ। ৰাতি হ'লে লাইট দিওঁ। ইহঁতৰ ফেনৰ ব্যৱস্থা এয়া। আৰু এই গাখীৰখিনিৰ পৰা কিবা উৎপাদন কৰে নেকি আপোনালোকে? গাখীৰখিনিৰ পৰা উৎপাদন কৰোঁ। এই ঘৰতে দৈ তৈয়াৰ কৰোঁ, আৰু মানে পনীৰ বনাওঁ, ক্ৰীম বনাওঁ, ঘিউ বনাওঁ, মই নিজে প্ৰস্তুত কৰোঁ। বা, তেনেহ'লে ভাল ব্যৱসায় এটা চলি আছে জেঠাইহঁতৰ। কৰি আছোঁ। এই ব্যৱসায় কৰি আমি সম্পূৰ্ণ পৰিয়াল এটা চলি আছোঁ। আমি সম্পূৰ্ণ পৰিয়ালৰ ভাল 4জন আছোঁ। ভাল ব্যৱসায়, কিন্তু কোনোবাই যদি কৰে আৰু কোনোবাই যদি ল'বলৈ বিচাৰে, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মই মানে জেঠাইক কৈ দিব পাৰোঁ আৰু কেতিয়াবা যদি কাৰোবাৰ দৰকাৰ হয়, ঘিউ, দৈ এইবোৰ যদি দৰকাৰ হয়, তেতিয়া ইয়াৰ পৰা নিব পাৰিব। জাৰ্চি গৰু বুলিয়ে কৈছোঁ আৰু ইয়াৰে প্ৰস্তুত কৰা।
আৰু এই গাখীৰবোৰ বিকেনে আপোনালোকে? গাখীৰ আমাৰ হোটেল আছে, হোটেলত দিওঁ আৰু ঘৰুৱাভাৱেও দিওঁ। অঁ হোটেলত দিওঁ। এয়াই জেঠাইহঁতৰ ব্যৱসায় চলি আছে ধুনীয়াকৈ। আমিতো কৰিব নাই পৰা বাৰু, পাছলৈ চাওঁ কি হয়। ইহঁতৰ মানে এই গৰুবোৰ কিনিবলৈ গ'লে দাম কিমানৰ পৰা কিমান পৰিবগৈ বাৰু জেঠাই? দাম মানে একদম গাভিনী গৰু ধৰক 60, 70, 65, 80 এনেকুৱা মানে। বাকী ক্ষীৰতী হ'লে মানে 1,20,000, 30। অঁ বহুত দাম আছে ন? বহুত দাম আছে। বিকিলেও চাগে প্ৰফিটটো হ'ব আৰু? বিকিলে প্ৰফিটটো হয় বাৰু, হয়। চেউৰী গৰু তেনেকৈ বিকিব পাৰি। অঁ আপোনালোকে বিকিলে নেকি? আমি বৰ্তমান বিকি আছোঁ। অঁ আৰু ইহঁতক কি খুৱাই জেঠাই? এতিয়া আমি বৰ্তমান চাপৰ আৰু ডায়েৰী খুৱাই আছোঁ। এই ডায়েৰী চাপৰ বস্তুটো মানে? চাপৰ মানে ঘেঁহুৰ পৰা যিটো উৎপাদন কৰা হয়, অঁ সেইবোৰ। আৰু সিজোৱা এনেই হেৰিত দিওঁ, কিন্তু এতিয়া বৰ্তমান ইহঁতে দিয়া নাই। কলগছৰ দানা এইবোৰ নাখায় নেকি বাৰু? নাখায়, নিদিওঁ। কাৰণ ইহঁতৰ জাতটোৱে বেলেগ হয় ন? জাতটো বেলেগ, তেওঁলোকে এয়া হজম কৰিবলৈ অকণমান দিগদাৰ পায় আৰু আমাৰো অলপ অসুবিধা হয় মানে। কিনা দানাটো সহজ হয় আৰু খুৱাবলৈ মানে। আৰু ইহঁতক চাগে মেডিচিন কিবা কিবি দিয়ে নহয়? মেডিচিনটো দিয়া যায় বাৰু, অঁ কেলচিয়াম দিয়া যায়। আৰু বেজি কিবা কিবি মাৰে বুলি শুনিছিলোঁ। বেজি, ভিটামিন বেজি মৰা যায়, কেলচিয়ামটো খুওৱা হয়। ঠিক আছে, ইমানখিনিয়ে আৰু দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। গৰুজনীয়ে মানে খুচুং কৰি আছে, মোৰ ভয় লাগিছে। তথাপিও সাহস কৰি সোমাইছোঁহি আৰু ইয়াত দেখুৱাবলৈ, মই নিজেও চাবলৈ। এইখিনি দানা আৰু ৱেইট দেখুৱাই আছোঁ। এইখিনি দানা ভাইটিয়ে বনাই আছে, জেঠাই ল'ৰাটোৱে। ই আকৌ কেমেৰাৰ সন্মুখত ওলাবলৈ বহুত লাজ কৰে, বহুত লাজকুৰীয়া হয় ল'ৰাটো। বাৰে প্ৰতি মোক কৈছে যে তুমি মোক কেমেৰা সন্মুখৰ আগত নুলিয়াবা দেই। মানে পলাই দিয়ে কেমেৰাটো ওচৰলৈ আনিলে। তো সেইটো কাৰণে মই তাক কৈছোঁ যে নুলিয়াওঁ বাৰু তোমাক। আৰু এইখিনিয়ে দানা ইহঁতক এনেকৈ বনাই খুৱাই। মই নামটো পাহৰি থাকিলোঁ, আকৌ সুধিব লাগিব খাবলৈ দিয়া টাইমত। জেঠাইক আকৌ সুধিব লাগিব ইয়াৰ নামটো কি আছিলে। দানা বুলি কৈছে, এইখিনি কি বুলি কয় জেঠাই? এয়া এতিয়া ডায়েৰী আৰু চাপৰ খুৱাই থকা হৈছে, গোলমোহৰ। দুইখিনি মিক্স কৰি বনাই দিয়ে নে? মিক্স কৰি ঠাণ্ডা পানীৰ লগত দিয়া হৈছে। ঠিক আছে। আৰু এতিয়া গৰু চাই মেলি জেঠাই ঘৰলৈ গৈ ভাত পানী খাই আজৰি হৈ গ'লোঁ। আৰু এতিয়া ঘৰলৈ যাবলৈ আমাৰ টাইম হৈ গ'ল, যাওঁ আৰু। এগৰাকী আমাৰ বা আহিছিলে যে মোৰ লগত, সেইজনীয়ে আৰু মোৰ লগত ঘূৰি ফুৰে। ময়ো তাইৰ লগত ঘূৰি ফুৰোঁ, একেটাই কথা আৰু। এতিয়া আমি যাওঁ আমাৰ এই বাচন্তীখন লৈ। তোমাৰ বাচন্তীখন ব'লা। এইফালে মানুহ আহিছে। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। ইয়াত 2 দিন থাকিলোঁ। আৰু এই জেগাটুকুৰি নাহৰবাৰী বুলি কয়। আমাৰ ঘৰৰ ওচৰৰে এৰিয়া আৰু এইবোৰ। বাই বাই, আকৌ লগ পাম।